Hello viewers, স্বাগতম জনাইছো আপোনালোক তাইকে মোৰ অন্য এটা নতুন ভিডিঅ' লৈ আৰু আজি মই আহিছো বৌহঁতৰ ঘৰলৈ গুৱাহাটীত আৰু বৌয়ে আজি মই অহাৰ কাৰণে স্পেচিয়েলি আনি থৈছে আমৰলি পৰুৱাৰ কণী আৰু খাই চাবলৈ মন আছে আগে পিছে খাই পোৱা নাই গতিকে বৌয়ে কেনেকৈ বনাব আপোনালোকক ব্লগ যোগে দেখুৱাম চাই থাকিব এয়া চক বজাৰৰ পৰা আনি থৈছে আমৰলি পৰুৱাৰ কণী আৰু এতিয়া ইয়াক বনাব আৰু মই দেখুৱাই থাকিম আপোনালোকক এয়া ডাঙৰ এটা পিয়াজ মিহি মিহিকৈ কাটি লোৱা হৈছে আৰু দুটা জলকীয়া আৰু এয়া পেনখন গৰম হ'বলৈ দিয়া হৈছে এয়া ধোঁৱা ওলাইছে এয়া বৌয়ে তেল দিছে পেনখনত তাৰপিছত কি দিব লাগিব তাৰপিছত এতিয়া মই গৰম হ'লে পিঁয়াজখিনি দি দিম অকণমান ফ্ৰাই কৰাৰ পিছত এইখিনি ঢালি দিম আগতে পিয়াজটো ইয়াত একো বেলেগ মছলা নালাগে একো মছলা নালাগে অকল নিমখ আৰু হালধি দিলেই হৈ যায় একেবাৰে চিম্পল ৰেচিপি হয় আমাৰ বহাগৰ চতৰ মাহত খাই বুলি কয় আৰু চতৰ মাহত খোৱা হয় এইটো ছিজনতে পোৱা যায় মানে এইটো ছিজনতে পোৱা যায় চত বহাগ এইখিনি ছিজনতে পোৱা যায় ইচ্ছা কৰিলে কণীৰ লগতো ভাজি খাব পাৰি কিন্তু কণীৰ লগত ভাজিলে আমৰলিৰ মানে অৰিজিনেল ফ্লেভাৰটো পোৱা নাযায় আচ্ছা সেইকাৰণে মই এনেকৈ ভাজি ভাল পাওঁ দেখিছে পিঁয়াজ জলকীয়া ফ্ৰাই কৰিছে তেলত কোনো বেলেগ মছলা দিয়া নাই এতিয়া আমৰলি পৰুৱাৰ কণীখিনি ডাইৰেক্ট ঢালি দিয়া হৈছে ধুই লৈছোঁ আগতে এবাৰ কণীখিনি ধুই লোৱা হৈছে এতিয়া নিমখ দিছে অকণমান নিমখ কিমান দিব লাগিব নিমখ সোৱাদ অনুসৰি যোনে যেনেকৈ ভাল পায় আৰু হালধিটো অকণমান পিছত দিম কাৰণ নহ'লে লাগি ধৰে সেইটো কাৰণে হালধি অকণমান পিছত দিম আচ্ছা হালধি দিছোঁ এতিয়া অকণমান এইখিনি কিমান টাইম ভাজিব লাগিব 10 মিনিটমান ভাজিলে হৈ গ'ল 10-15 মিনিটৰ ভিতৰত হৈ যায় এতিয়া হ'বই আৰু এতিয়া হৈ গ'ল এয়া বনাই হৈ গ'ল এতিয়া খাবলৈ ৰেডি আৰু খাই চাই মই আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগিব কেনেকুৱা হৈছে আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম গতিকে মই বহুত বেছি এক্সাইটেড চ' ভিউৱাৰ্ছ এতিয়া মই খাই টেষ্ট কৰি চাম কেনেকুৱা হৈছে খাই মোৰ খুবেই ভাল লাগিছে যদিও মই আজি ফাৰ্ষ্ট টাইম খাইছোঁ মোৰ বহুত বেছি ভাল লাগিছে গতিকে আপোনালোকে এটাই ট্ৰাই কৰিব আৰু থেংক ইউ ছ' মাছ ফৰ দিছ স্পেচিয়েল মষ্ট ৱেলকাম